হাই দোস্তো ৱেলকাম বেক টু আমাৰ ইউটিউব চেনেল। মই বাইক নচলাওঁ মানে আজি ফুৰিবলৈ যাওঁ লখিমপুৰৰ পৰা নগাঁও, বহুত দূৰ। হেলমেট পিন্ধি আহিছোঁ, দাদাৰ লগত যাওঁ, সেইটো কাৰণে হেলমেটটো লৈ লৈছোঁ। বাইকনো কিয় চলাম নহয় জানো, সৰু সুৰা ৰাস্তাটো বোলক দেখুৱাব পাৰোঁ বা বুলি ভাবিছোঁ। দেখুৱাব পাৰিলে বনাম ব্লগ লাক্সাৰীটো ষ্টাৰ্ট কৰোঁ। ভালে কুশলে পালেই হ'ল। দোস্ত আমি তালৈ যোৱা কাৰণটো হ'ল, দাদাই এখন বাইক লৈছিলে যোৱা এমাহৰ আগত। এই বাইকখনৰ মানে নগাঁৱত লৈছিলে, তাৰ কিবা কৰিব লাগে, এমাহৰ পিছত ছাৰ্ভিচিং নে কি কৰিব লাগে, সেইটো কাৰণে আকৌ যাব লগা আছে। বাইকৰ যাত্ৰা আজি লং যাত্ৰা, ভালে ভালে ঘূৰি আহিব পাৰিলে হ'ল। এয়া আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ, ব'লক আগবাঢ়ো। দেখিলো তোমাকে মই দেহতে লাগিলে জুই, আবেশে আবেশে ৰৈ নাথাকো আৰু শুই, লাগিবই তোমাকে। ঝক 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 ৰেল চলে চলে মোৰ বুকুতে, ধুম 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 ধুমুহা মোৰ মনতে বলিছে। দোস্ত আমি আহি মানে লখিমপুৰৰ পৰা এতিয়া তেজপুৰ পাৰ হৈ যিটো নগাঁৱলৈ যাব লাগিব না, মাজত আছে ব্ৰহ্মপুত্ৰ নদীখন। সেই পাৰ হ'বলৈ যিখন নদী আছে কলীয়া ভোমোৰা দলং, সেই নদীখনৰ মানে অলপ সোমাই আহিছোঁ। এইখন আপোনালোকে যিখন আগফালে মানে যিখন দলং দেখুৱাই আছে, এইখনেই হ'ল কলীয়া ভোমোৰা দলং। চাই লওক, তেতিয়াহ'লে অলপ ৰখোঁ, তলটো দেখুৱাই দিওঁ। এতিয়া যিটো খৰালি কাল হয়, তলটো চাব পৰা হ'ব। দোস্ত আমি কলীয়া ভোমোৰা দলঙৰ তলত নামিলোঁ। তাৰপিছত এইপিনখন হ'ল নতুন দলং এইখন, আৰু এইখন হ'ল পুৰণা দলংখন। এতিয়া আমি নতুন দলংখনৰ ওপৰত উঠিছোঁ। এইখিনি হ'ল একদম বালি চাপৰি নিচিনা হৈ আছে, মানে মৰুভূমি নিচিনা লাগিছে। মানে বাৰিষা কালত পানী যিহেতু শুকাই যায়। আৰু সেইটো মোৰ দেখি আছেনে আপোনালোকে, সেইফালে হ'ল নগাঁও, আৰু মই যিটো এই মুখতে ৰখি আছোঁ, এইটো হ'ল আমাৰ তেজপুৰৰ ছাইডটো। এই দুইখন একদম নতুন নতুন দলং মই দেখুৱাই আছোঁ হাতেৰে। তাৰপিছত এইটো পাৰৰ পৰা আমি আহিছোঁ। চাওক, একদম মৰুভূমি নিচিনা লাগিছে। কিন্তু বাৰিষা কালত আপুনি যে ইয়াত ভৰিটো দিবলৈও সাহস কৰিব নোৱাৰিব। এতিয়া দস্তুমত মই নামি আছোঁ। হাতেৰে এইবোৰ আপোনালোকে দেখি আছে নহয় নিশ্চয়, একদম বালি চাপৰি নিচিনা, একদম কিবা কিবি। এই দৈগন্তে অলপ পানী আছে, এই তাতে অলপ পানী আছে, সেইপিনে তেজপুৰৰ ছাইডটোত পানী আছে গৈ, আৰু এইটো মৰুভূমি ছাইডৰ নিচিনা। এইবাৰ মানুহে কিছুমানে এতিয়াও পিকনিক খাই আছে কলীয়া ভোমোৰা তলত, ব্ৰিজৰ তলত, যিহেতু পানী নাই, খাব পৰা হৈ আছে। একদম আপোনালোকক ৰিভিজিং মানে পুৰা চাইড দেখুৱাই দিছোঁ। এইটো নতুন দলঙৰ খুঁটিবোৰ চাওক কেনেকুৱা মজবুত। ঐ চাল্লা, এইখন নতুন দলং ওচৰৰ পৰা দেখুৱাই দিছোঁ আকৌ। এইটো চাইড গছ গছনিও আছে। ইফালে আমাৰ নগাঁও চাইডটোৰ কিনাৰত অলপ গছ গছনিও আছে। এইটো ওপৰৰ তলফালৰ ওপৰ ব্ৰিজটোৰ চাইডটো সেইটো। এয়া একদম গছ গছনি দেখিলে নহয়। মই দাদাক হাতটো সেইখিনি দেখুৱাই আছোঁ, ৰ'ব। হ'ব দিয়ক, আমি এতিয়া ওপৰলৈ উঠোঁ নহয় জানো, ওপৰতো চাব লাগেতো। এইখনেই হ'ল পুৰণা দলং। এইখন পুৰণা দলঙত আমি যাবলৈ নোৱাৰিম, আমি নতুন দলংখনলৈ যাওঁ ব'লক। এতিয়া আমি মানে তলৰ পৰা ওপৰলৈ উঠিলোঁ। এইখিনি হ'ল দেখিছে নহয় নদীখন তলটো, গাড়ী মটৰ গৈ আছে। আমাৰ নিশ্চয় দেৰি হৈ যাব, বহুত আৰু আছে দূৰ।
সময় আছে আমি যা ঘৰলৈ আহিছোঁ মানে নবৌঘৰলৈ দেৰি হৈ যাব আমি যাত্ৰাটো আৰম্ভ কৰিব লাগে তেতিয়া এই দলংখন থওঁ বোলো ইখন লং জাৰ্ণি দেখুৱাওঁ দোস্ত মই কালি লং জাৰ্ণিটো দেখুৱাবলৈ নোৱাৰিলোঁ ইখন মানে বহুত ভাগৰ লাগিলে আৰু বহুত ঠাণ্ডা আন্ধাৰ হৈ গ'লগৈ আমি অহালৈ কাৰণে দেখুৱাব নোৱাৰিলোঁ আজি চাই লওকচোন কি কি হৈছে ক'লৈ যাওঁ দোকান এখন বিচাৰিছোঁ দোস্ত এতিয়া মই মানে গা ধুই আহিলোঁ গা ধুইলোঁ ভাত বনাই আছে খাওঁ দাদাহঁত গ'ল ডিলাৰলৈ গাড়ীখন মই কৈছিলোঁ যে নতুন গাড়ী ছাৰ্ভিচিং কৰিবলৈ কিবা তালৈ গ'ল মোৰ উঠা দেৰি হ'ল মই নগ'লোঁ এতিয়া ভাত খাবলৈ গ'লে মই ভাবিছোঁ অকলে অকলে কিনি থাকিম নগাঁও জেগাটোৰ গাঁৱলীয়া জেগাটো কেনেকুৱা দেখুৱাই দিওঁ লগতে দোকানলৈ আহিছোঁ দোকানত কিবা এটা খাই যাওঁ ব'লকতো চাই লওঁ গাঁৱলীয়া জেগাত মানে নগাঁও গাঁৱলীয়া জেগাত খেতি বাতি কৰে নে নকৰে দেখিছোঁ এই গাঁৱতো সৰিয়হ খেতি কৰি থৈছে এইফালেও কিবা কিবি খেতি কৰে আৰু গাঁৱলীয়া জেগা মানে গাঁৱলীয়া জেগা আমাৰ নিচিনাই আৰু গাঁৱলীয়া জেগাবোৰ ইয়াত ধান চান খেতি কৰে কিন্তু এটা মুহূৰ্ত হ'ল এইখন গাঁৱৰ মানে ইয়াত কোনো বাঁহৰ ঘৰ মই দেখাই নাই চব পকা ঘৰেই দেখি আছোঁ আৰু ৰাস্তাবোৰতো আৰু ইটা ৰাস্তা নহয় বেলেগ ৰাস্তা পকা ৰাস্তাই হয় দোস্ত মই ভবা নাছিলোঁ যে এই মানে চহৰীয়া মানে যিখন এখন চহৰৰ নিচিনাই যে ইমান হাৰিয়ালি নিচিনা হ'ব মানে সেউজীয়া গছ গছনিয়ে ভৰপূৰ হ'ব মই ভবা নাছিলোঁ ইমান গছ গছনি নাথাকে পকা ঘৰেই থাকে মই যিটো গুৱাহাটীত দেখি মানে ডিব্ৰুগড়ত দেখিছিলোঁ সেইবুলি ভাবিছিলোঁ কিন্তু ইয়াত দেখিছোঁ খেতি বাতি মানুহৰ ঘৰৰ অলপ হ'লেও জেগা নিজে খাবলৈ সৰু সৰু খেতি কৰি থৈছে কিবা কিবি ইয়াত চব খেতিয়ে কৰি থৈছে মই দোকান পাইছোঁহি আৰু সেইটো কাৰণে আপোনালোকক কৈ আহি আছোঁ দোকানলৈ আহিবলৈ অলপ দূৰ লাগে মই যাৰ ঘৰত থাকিছোঁহি মানে মোৰ নবৌৰ মাকৰ ঘৰ হয় অলপ সময় লাগে কি দেখুৱাম আৰু নেদেখুৱালোঁ মোৰ ঘৰটো ধুনীয়া মই সৰিয়হ এডৰা কৰি থৈছে ফুলি আছে এতিয়া চাম ব'লকচোন ইয়াত এটা লক্ষ্য কৰিছিলোঁ মই যে কৈছিলোঁ চবতে পকা ঘৰ বুলি ইয়াৰ কাৰণটো মই বিচাৰি লৈছোঁ চাওক পকা ঘৰ কেঁচা ঘৰ মানে বাঁহৰ ঘৰ কোনো পাৰ্থক্য নাই অলপ কম বেছি টকাৰ প্ৰয়োজন হয় কিন্তু এটাই পাৰ্থক্য আছে পকা ঘৰত পটককৈ হেৰি নহয় পকা ঘৰটো ইটা দিব নালে বা পকা দি হেৰি কৰি থ'লে সেইটো ফাটিব পাৰে কেতিয়াবা কিঞ্চিত কিন্তু কেঁচা ঘৰবোৰত প্ৰায় এবছৰ দুবছৰৰ পিছত সেইবোৰ ভাঙি যায় কিবা কিবি হৈ যায় না সেইটোৱে বেয়া হয় সেই তাৰ যদি সেই ভাড়া ঘৰ পকা ঘৰ মানে ইটাৰে গাঁঠি দিয়ে তেতিয়া লাভ হয় মানে 2 বছৰ নহয় 5 বছৰমানো থাকিব পাৰে সেই ইটা ঘৰটো কিন্তু সেই মানে কেঁচা ঘৰটো ইমান নাথাকে না সেইটো কাৰণে কিছুমান থাকি যায় আকৌ দেই আৰু মই দোকান বিচাৰি হাবাটো খেৰাই গৈছোঁ এটা গলি আধা কিলোমিটাৰ পাৰ হৈ গ'লোঁ আকৌ ঘূৰি আহিলোঁ এতিয়া বেলেগ এটা গলিত যাওঁ দোস্ত মই যাওঁ দোকান বিচাৰি আৰু এই নগাঁও জাৰ্ণিটো আজি ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো ক্লিক কৰি থ'ব বাই